নমস্কাৰ, কি খবৰ আপোনালোকৰ? আজি মঙ্গলবাৰ আৰু ৰাতিপুৱা এয়া চাহ আৰু ব্ৰেড বাটাৰ দি গৰম কৰি লৈছোঁ। মানুহজনে ৰাতিপুৱাই ওলাই গৈছে, সেইকাৰণে চাহকে বনাই খুৱাই পঠাইছোঁ আৰু মই এফালে গা পা ধুই আহি গ'লোঁ। আৰু আজিও একদম ধুনীয়াকৈ ৰ'দ দিছে। কালি ধানখিনি অকণমান আজিও দেউতা গৰু দি অকণমান মৰণা মাৰি দিছে। আৰু আজিনো কি বনালোঁ তাকে দেখাওঁ আহক। এফালে ভাত হৈ গ'ল আৰু ইফালে জাতিলাও দি দালি বনালোঁ আৰু ইফালে বেঙেনা ভাজি বনালোঁ আৰু এয়া হ'ল তিতা কেৰেলা আৰু আলু ভাজি সেয়া বনালোঁ আজি। আৰু এয়া দুপৰীয়া মাক অকণমান সূতা ঘূৰাই দিছোঁ তাঁতৰ কাৰণে। তাৰপৰা এয়া মায়ে এতিয়া ধুনীয়াকৈ তাঁত বৈ আছে আৰু এনেকৈ লগাই থ'লে যেতিয়া ব'ব পাৰি আৰু সন্ধিয়াকৈ অকণমান কিবা খাবলৈ মন গ'ল, সেইকাৰণে এয়া চাওমিন বনাব লৈছোঁ। তো এয়া ফ্ৰিজৰ পৰা কেইটামান মটৰ আৰু এয়া বন্ধাকবি এটা উলিয়াই লৈছোঁ, অকণমান কাটি দিম আৰু চাওমিনত। আৰু এইফালে মোৰ চাওমিনটো বইল হৈ গ'ল আৰু ইফালে মটৰ, পিঁয়াজ, জলকীয়া আৰু অকণমান নহৰু কাটি লৈছোঁ আৰু ইফালে বন্ধাকবিটো কাটি হৈ গ'ল। ফাৰ্ষ্টতে তেলটো গৰম কৰি পিঁয়াজ, জলকীয়া আৰু নহৰুখিনি দি দিছোঁ। এতিয়া কাটি থোৱা বন্ধাকবিখিনি দি দিলোঁ। এতিয়া নিমখ আৰু হালধি দি ধুনীয়াকৈ এইটো অকণমান দেৰি ভাজি ল'ম। তাৰপাছত এয়া মটৰখিনিও দি দিলোঁ। এতিয়া মটৰখিনি অকণমান ভাজি লৈ ডিম 4টা দি দিছোঁ। ডিম 4টা ইয়াৰ লগতে ভাজিলোঁ। তাৰপিছত অকণমান ধনিয়া গুড়ি আৰু জিৰা গুড়ি দিলোঁ। এতিয়া ধুনীয়াকৈ মিক্স কৰি তাৰপিছত চাওমিনখিনি দি দিম। চাওমিনখিনি দি দিলোঁ। এতিয়া অকণমান চয়া চচ আৰু টমেট' চচ দি এতিয়া ধুনীয়াকৈ ভাজিম আৰু এয়া হৈ গ'ল মোৰ চাওমিন। তো আজিৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্টত জনাব। আজিৰ ভিডিঅ'টো ইয়ালৈকে, লগ পাম নতুন এটা ভিডিঅ'ত। টাটা।